হেল্ল' ভিউৱাৰ্ছ, নাজিৰাত আমাৰ আজি দ্বিতীয়টো দিন। এয়া আমি ওলাইছোঁ অগ্নিনাভ বাবাৰ মন্দিৰলৈ গোটেইকেইজন। এয়া গৈ আছোঁ ই ৰিক্সা এখন বুক কৰি 5টা মানুহে। কিন্তু ৰাস্তাটো বৰ ধূলি, সেইটোহে বেয়া লাগিছে ইয়াত। এয়া আহি পাই গ'লোঁ আমি অগ্নিনাভ বাবাৰ মন্দিৰৰ গেটৰ সন্মুখত। ইমান মানুহ ৰাতিপুৱাই জমা হৈ আছে চাওকচোন। 7টা বাজিছেহে মাত্ৰ। আমি 6:30টাতে ওলাইছিলোঁ ৰুমৰ পৰা। 7টা বজাত আহি পালোহি, তথাপিতো ইমান মানুহৰ ভিৰ। মায়ে ভাবিছিলে যে বাবাৰ ওচৰত ৰূপৰ বেলপাত এটা দিব। তাকে দাদাই খোলাত ব্যস্ত যে চাওঁচোন ৰূপৰ বেলপাতটো কেনেকুৱা আনিছে মায়ে। এয়া ৰূপৰ বেলপাতটো, যিটো আমি দিম বাবাৰ ওচৰত। এয়া বাহিৰতে ৰখি ৰখি মন্দিৰৰ ভিতৰৰ ভাগ চাই আছোঁ। চাফ চিকুণ চলি আছে। সোমাবলৈ মন গৈ আছে আৰু কেতিয়া সোমাবলৈ পাম, গেটখন খুলি দিলে হৈছে। অৱশেষত এয়া অগ্নিনাভ বাবাৰ মন্দিৰৰ ভিতৰত সোমালোঁ। তাতে ডাঙৰ এগছ চাকিত চবকে তেল ঢালিবলৈ দিয়ে সকলোকে, কিন্তু সেইখিনি বাৰু মোৰ ভিডিঅ' কৰা নহ'ল। এয়া কিন্তু আমাৰ পানী ঢালিবলৈহে শাৰী পাতিছোঁ দেই। এফালে আকৌ বাবাক দৰ্শন কৰা শাৰীও বেলেগ। বাবাক দৰ্শন কৰা শাৰী 5টা আছে। जय काल महाकाल विकराल शंभो, जीवन हो या मृत्यु दोनों ही तुम हो। जन्मों जन्मांतर की लड़ियां ये कड़ियां, हरियों ने हर जीवन रखवाल तुम हो। जय काल महाकाल, जय काल महाकाल, जय काल महाकाल, जय काल महाकाल विकराल शंभो, जीवन हो या मृत्यु दो। পূজা কৰি হোৱাৰ পিছত আমি কেইটাই কেইখনমান ফটো উঠি ল'লোঁ, যিহেতু ফটোটো লাগিবই সেইকাৰণে। এয়া আমি কেইটা 4টা। তাৰপিছতে আমি অকণমান পৰ্জল খাই পুৰি চব্জিও খাই ল'লোঁ, সেইখিনিও ভিডিঅ' কৰা নহ'ল। এয়া আহি পালোঁ ৰুমত আহিয়ে অকণমান ফ্ৰেছ হৈ পেলাই আমি আকৌ ওলাই যাম। ওলাই আহিলোঁ আকৌ। এইবাৰ কিন্তু আমি 3জনীহে আহিছোঁ দেই, বা মা আৰু মই। ক'লৈ গৈছোঁ বাৰু দেখাম, চাই থাককচোন। বায়ে মানে ধূলিৰ কাৰণে মাস্ক ষ্টল একো বাকী এৰা নাই, গোটেইখিনি মাৰি লৈছে। মইহে আৰু এনেকেই একো ফৰক নপৰাকৈ আহিছোঁ। এয়া আমি আহি পালোঁ আহোম ৰজাৰ ৰাজপ্ৰসাদ গড় গাঁৱত। গম পাইছে নিশ্চয়, এইটো হ'ল কাৰেং ঘৰ। চাই থাকক দেই, গোটেইখিনি দেখুৱাম। এই সন্মুখৰ পৰা গোটেই ভিউখিনি আপোনালোকে চাবলৈ পাব কেনেকুৱা হয়। বহুত শান্তিপূৰ্ণ জেগা হয়, য'ত মানে বহি থাকিবই মন যায়। মোৰ সোমায়ে মানে ইমান ভাল লাগিছে, যেন ওলায়ে নাহিম, তাতেই থাকিম। ইমান শান্তিৰ পৰিৱেশ। এয়া কাৰেং ঘৰ মোৰ সন্মুখত। জীৱনত প্ৰথমবাৰৰ বাবে দেখিছোঁ বাৰু, মই অহাই নাছিলোঁ। চাওঁচোন আহক কাৰেংঘৰৰ ভিতৰখননো কেনেকুৱা হয়। ভিতৰত যে ইমান সৰু সৰু দৰ্জা, আহোম ৰজাবোৰ বাৰু ইমান চুটি চাপৰ আছিলে নেকি বাৰু? বুজিয়ে নাপাওঁ, ময়ে মূৰ তল কৰি সোমাবলগীয়া হৈছে। বা আৰু মোৰ যে সেইটোৰ ওপৰতে ডিছকাশ্যন চলি থাকিলে। আৰু ভিতৰৰ ফালে চাওকচোন কিমান আন্ধাৰ। মইতো এইফালে নোসোমালোৱেই দেই, ইমান আন্ধাৰত মোৰ সোমাবলৈ ভয় লাগে। আকৌ হেৰাই কৰি যাম, তাৰপিছত বিচাৰি নাপাম ৰাস্তা, তাতে সোমাই থাকিলোঁ বোলে। এইটোতো আৰু অন্ধকাৰ ৰুম, একদমেই নোসোমাওঁ মই। এয়া বাহিৰলৈ ওলাই আহিছোঁ পিছফাললৈ। পিছফালটো চাওকচোন কি ধুনীয়া।
এইবাৰ উঠি যাওঁ আমি ওপৰলৈ। ইমান সৰু সৰু চিৰিকেইটা দেখিছেনে? মোৰ যে উঠিবলৈকে ভয় লাগিছে, তথাপিতো গৈছোঁ আৰু যিহেতু আহিছোঁ চাবতো লাগিবই। এয়া ওপৰ ভাগো বহুত ধুনীয়া, চাওকচোন কি ধুনীয়াকৈ যে সজাইছে। আহোম ৰজাৰ দিনতো যে ইমান পাৰ্গত আৰ্কিটেক্ট আছিলে দেখিলেই গম পায়। এয়া আহি পালোঁ একেবাৰে ওপৰলৈ। মা আকৌ ওপৰলৈ নগ'ল, আছিলে এয়া অকলে অকলে বহি। তাকে দৌৰি গৈছোঁ মাৰ ওচৰলৈকে। বায়ে আকৌ পিছফালৰ পৰা ভিডিঅ' কৰি আছে, বোলে ভিডিঅ' কৰিছোঁ ঘূৰা, আকৌ ঘূৰি দিছোঁ। তিনিওজনী তাতে বহুত সময় বহি থাকিলোঁ। এয়া ফুলখিনি চাওকচোন কিমান যে ধুনীয়া, বহি থাকিয়ে ভাল লাগিছে মোৰ ইয়াত। ইয়াৰ পৰা যেন নাযামেই, কিন্তু যাবওতো লাগিব, আমাৰ বাছো আছে। অলপ পিছতে মন দুখ কৰি উঠি আহিলোঁ। পুচকা, কফি আৰু আইচক্ৰীম খালোঁ। সেইখিনিও ভিডিঅ' নকৰিলোঁ মই, ঘৰ যাবলৈতো ৰেডি হ'বলেই হ'ল, সেইকাৰণে আহি গ'লোঁ আৰু। এতিয়া আৰু মন দুখ কৰি লজৰ সন্মুখতে ৰখি আছোঁ বাছৰ কাৰণে। এতিয়া আমি উভতি যাওঁতে সোণাৰীৰ পৰা যোৱা বাছ বুক কৰিছিলোঁ একচুৱেলি, সেইকাৰণে আমি নাজিৰা বাছ ষ্টেণ্ডলৈকে যাবলগীয়া নহ'ল আৰু এয়া লজৰ সন্মুখতে ৰখি আছোঁ। আৰু এইবাৰ বুক কৰা বাছখন হ'ল এক্সটাচিয়া বিজনেছ ক্লাছ বাছ। এইখনো বহুত ভাল লাগিলে মোৰ বাছখন। শ্লিপাৰকেইটাও কমফৰ্টেবল আৰু চিটাৰকেইটাও কমফৰ্টেবল। এয়া দাদাহঁতৰ লগত অলপমান আড্ডা মাৰিলোঁ শ্লিপাৰত গৈ পেলাই, যিহেতু শ্লিপাৰটো ডাঙৰ আছিলে। আৰু এয়া ই মোক এটাও ভিডিঅ' কৰিবলৈ শান্তি নিদিয়ে, এনি টাইম ইনচাল্টে মাৰি থাকে। সেইকাৰণে এবাৰ অকলেই ভিডিঅ' বনাই ল'লোঁ। এয়া নাইট ছুপাৰত শিৱসাগৰৰ পৰা গুৱাহাটীলৈকে ঘৰমুৱা হ'লোঁ আৰু। বাছৰ ভিতৰৰ পৰা যোনটো চাওকচোন ইমান যে ধুনীয়া লাগিছে, সেইটো চাই মই টোপনি গুচি গ'লোগৈ। এয়া একেবাৰে আহি সাৰ পাইছোঁহি যোৰাবাটত, আৰু সাৰ পায়েই ফোনটো হাতত তুলি লৈছোঁ, চাওঁচোন কেইটা বাজিলে। আৰু যিহেতু ঘৰ আহি পালোহিয়ে, মোৰ এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। কেনেকুৱা পালে মোৰ এই দুটা ভ্লগ জনাবলৈ নাপাহৰিব দেই। যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আকৌ নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্লিজ 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 গাইজ। অ'কে, বাই বাই, চি ইউ চুন।